বান্ধৱীসকল জুনমনি ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ৰাতিপুৱাৰ যিখিনি কাম থাকে সেইখিনি কৰি মই আজৰি হ'লোঁ আৰু বাবুক ভাত পানী খোৱালোঁ। এতিয়া বাচনখিনি ধুই আহি আকৌ লগ পাই আছোঁ আপোনালোকক। কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম, চাই থাকিব। মই বাচন ধুব যাওঁতে গুলুৱে এইবিলাক কৰি আছে। কি কৰি আছে বা? আৰু কামখিনি হোৱাৰ পিছত মই এতিয়া অকণমান পঢ়ালোঁ। আপোনালোকে বাৰু দুৰ্গা পূজাত কাপোৰ ল'লে নে নাই? এইবাৰ যিহেতু দুৰ্গা পূজা পাতিব দিছে, তো সেইটো কাৰণে এটা দুটাকৈ ব্লাউজ আহি আছে মোৰ। মই যিহেতু কাপোৰ চিলাওঁ, তো যোৱাকালি নহয় পৰহি আহিছিলে দুটা ব্লাউজ, তো মই চিলোৱাই নাই, আজি চিলাম। তো আপোনালোকক দেখাম কেনেকৈ চিলাওঁ, কি কৰোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভাতটো বনাব লাগিব, তো সেইটো কাৰণে এতিয়া চব্জিটো কাটি লওঁ মই। কিয়নো ভাল নাপামে পাওঁ। দালি চব্জি দুইফালে বহাই দিলোঁ আৰু এতিয়া মই ফ্লিপকাৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ কৰিছিলোঁ। পাৰ্চেলটো আহি পাইছে, এতিয়া আনিব যাম বাবু আৰু মই। আপোনালোকে চাই থাকিব কি আনিছোঁ, অৰ্ডাৰ কৰিছোঁ, তাকে দেখাম আপোনালোক। পানী বটল এটা লৈ লওঁ মানুহজনৰ কাৰণে। বাবা আহা, মই গ'লোঁ। বুলি কৈছিলে, কিন্তু ৰখি আছোঁ ইয়াতে, আহি পোৱা নাই দেখোন। ৰখি আছোঁ অলপ সময়। আৰু আধা ঘণ্টা ৰখাৰ পিছত
মানুহজন আহি পালে এতিয়া মই লৈ লওঁ পাৰ্চেলটো। আহা বাবা চাহ আহা কি আনিছোঁ চাহ। এইযোৰ আনিছোঁ বাবুৰ কাৰণে, ভাল লাগিছেনে? এইযোৰ আমাৰ গুলুৰ কাৰণে আনিছোঁ, ভাল লাগিছে? আৰু এইযোৰে হ'ল আমাৰ গুলুৰ কাপোৰযোৰ। ভাল লাগিছেনে কমেণ্ট কৰি ক'বচোন। ভাল লাগিছেনে তোমাৰ? ভাল লগা নাই? ভাল লাগিছেনে নাই? গাড়ী খেলিব নিদিয়াৰ কাৰণে খং উঠিছে। খং উঠিছে দে যোৱা, এতিয়া খেলিবা দে আকৌ যোৱা। তো খেলিব নিদিয়াৰ কাৰণে তাৰ খং উঠিছিল আৰু সেইটো কাৰণে এতিয়া খেলিব দিলোঁ তাক। খেলি আছে, এয়া চাওকচোন কেনেকৈ খেলি থাকে। তো ভাত পানী বনোৱা হৈ গ'ল, একো বিশেষ বনোৱা নাই, দালি চব্জি আৰু আলু ভাজি বনাইছোঁ। আৰু এতিয়া চাহ খাই লওঁ, তাৰপিছত মই ব্লাউজৰ কাটিং কৰিম, আপোনালোকক দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণ আৰু মই বাবুক গা ধুৱাই আনিলোঁ। কাপোৰ চিলা মানে ব্লাউজ কাটিং দেখাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু 12:30 বাজি গ'ল, তো সেইটো কাৰণে আগতে বাবুক গা পা ধুৱাই ল'লোঁ। যিহেতু মই এগৰাকী হাউচ ৱাইফ, গোটেইখিনি কাম ময়ে কৰিব লাগে। তো সেইটো কাৰণে আগতে ইয়াক গা পা ধুৱাই লৈ ভাত পানী খুৱাই তাৰপিছতহে পিছবেলাকেহে মই ব্লাউজৰ কাটিংটো দেখাম আপোনালোকক। আজি এনেও চিলোৱা নহয়, আজি কাটিম, আপোনালোকক দেখাম। হৈ গ'ল, এতিয়া বহি থাকা হে। ভাত খাবানে এতিয়া? তো আপোনালোকক পিছত লগ পাই আছোঁ। তো তাক থৈ মই ভাত আনিব যাওঁতে সি এইবিলাক ভিডিঅ' বনাইছে, চাওকচোন আপোনালোকে। আৰু কথাটো হ'ল মানে কি এনেকুৱা যে মই ভাবিছিলোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখাম ব্লাউজ কাটিংটো, কিন্তু বাবু শুই আছে, শুই থকাৰ কাৰণে মই পাহৰি গ'লোঁ। সি শুই থাকোঁতে মই ভাবিলোঁ শুই থাকোঁতে মই ব্লাউজৰ কাটিংটো কৰি লওঁ, তো সেইটো কাৰণে মই পাহৰি গ'লোঁ। তো আগতে মই কাগজত কাটিং কৰোঁ, পেপাৰত, তো তাৰপিছতহে কাপোৰত কৰোঁ। তো কাপোৰৰ কাটিংটো মই আপোনালোকক দেখাই দিম। তো এতিয়া লাইলিনতহে কাটিলোঁ মই, আৰু এতিয়া কাপোৰত কাটিব আছে। মেইন যিটো পিচ আছে ব্লাউজৰ, সেইটোত কাটিব আছে। এতিয়া সেইটোত কাটিম। ফাৰ্ষ্টতে কিমান
কিমানবাৰ কাটিলোঁ চাওকচোন। ফাৰ্ষ্টতে কাগজত কাটিলোঁ, তাৰপিছত লাইলিনত কাটিলোঁ, তাৰপিছত এতিয়া আকৌ হেৰিত মেইন পিচটোত কাটিম। তো এনে বাৰু পাৰি ডাইৰেক্ট কাপোৰতে কাটিব পাৰি, কিন্তু যিহেতু বেলেগৰ ব্লাউজ আৰু পূজা বুলি লৈছে ৰিস্ক নলওঁ, সেইটো কাৰণে মই আগতে কাগজত কাটি লওঁ, ডাইৰেক্ট কাপোৰত নাকাটোঁ। তো চাওক আপোনালোকে ব্লাউজৰ পিচটোত কেনেকৈ কাটো। তো এতিয়া ব্লাউজটোৰ কাটিং সম্পূৰ্ণ হৈ গ'ল। আজি চিলাই নকৰোঁ, এনেকৈ বান্ধি থৈ দিম মই, অহাকালি চিলাই কৰিম। এতিয়া মোৰ সময় নহ'ব, কাৰণ এতিয়া 3টা বাজিলে। তো এতিয়ালৈকে মই ভাত খোৱাই নাই ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা ব্ৰেডৰ লগত চাহ খাইছিলোঁ, আৰু এতিয়ালৈকে মই একো খোৱা নাই, পানী খাইছোঁ মাজতে। তো সেইটো কাৰণে এতিয়া আৰু মানে ব্লাউজ নিচিলাওঁ, কাৰণ সময়ো নহ'ব। আৰু এতিয়া 3টা যিহেতু বাজিলে, আৰু পানী কাপোৰ আনিবই আছে ৰাতিপুৱা ধুই দিয়া, মানুহজন অহা নাই, ভাতো খোৱা নাই। সেইটো কাৰণে ভিডিঅ'টো দীঘলীয়া হৈ যায়, সেইকাৰণে আৰু অহাকালৈ লগ পাম আপোনালোকক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈকে আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। বাই বাই।